ব্রেকিং নিউজ আৰম্ভণিতে 6 জুনত ঘোষণা হ'ব HSLCৰ ফলাফল শনিবাৰে পুৱা 9 বজাত ঘোষণা হ'ব HSLCৰ ফলাফল প্ৰথমবাৰলৈ অনলাইন যোগে দিয়া হ'ব HSLCৰ ফলাফল হিয়া সম্পূৰ্ণৰূপে অনলাইন পদ্ধতিৰে হ'ব এইবাৰৰ ফলাফল সংবাদ মেলত আজি ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্রেকিং নিউজ এই মুহূৰ্তত যিসকল পৰীক্ষাৰ্থী আছিল তেওঁলোকৰ বাবে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ বাতৰি প্ৰতিগৰাকী অভিভাৱকৰ বাবে যিগৰাকীৰ সন্তান HSLC পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁৰ বাবে গুৰুত্বপূৰ্ণ খবৰ 6 জুনত ঘোষণা হ'ব HSLC পৰীক্ষাৰ ফলাফল 6 জুনত ঘোষণা কৰা হ'ব ফলাফল শনিবাৰে পুৱা 9 বজাত ফলাফল ঘোষণা কৰা হ'ব HSLCৰ ফলাফল আৰু প্ৰথমবাৰলৈ অৱশ্যে কিছু ব্যতিক্ৰম হ'ব প্ৰথমবাৰলৈ সম্পূৰ্ণৰূপে অনলাইনত দিয়া হ'ব HSLCৰ ফলাফল সংবাদ মেলত ঘোষণা কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্রেকিং নিউজ এই মুহূৰ্তত 6 জুনে ঘোষণা কৰা হ'ব 6 জুনতে HSLC পৰীক্ষাৰ ফলাফল শনিবাৰে পুৱা 9 বজাৰ লগে লগে ৱেবছাইটত উপলব্ধ হ'ব ফলাফল